ঘাটৰ পৰা ঘূৰি যাম বুলি ভাবিছিলোঁ, যিহেতু গম পোৱা নাছিলোঁ ফেৰী ক'ত পায় কি কথা। এতিয়া ঘাটটো পাৰ হোৱাৰ পিছত এইফালে বালিখিনি পাৰ হোৱাৰ পিছত আকৌ মানুহজনৰ সহায় লৈ পাৰ হ'লোঁ। তাৰপিছতহে আহি দেখিলোঁ সেই স্কুলখন। তাৰপিছত এই গাঁওখনত অকণমান আমি ঘূৰিম, তাৰপিছত আকৌ ঘূৰি যামগৈ। মানুহখিনি পূজা চাবলৈ গৈছে, তিনিচুকীয়াত পূজা চাবলৈ যাব। বেলেগ ধৰণৰ এখন গাঁও আহি আজি পালোঁহি, এৰাহুতি গাঁও। আৰু ভবাই নাছিলোঁ ইয়াতে এখন গাঁও আছে বুলি। আৰু আগতে কৈছে নহয় নদীখন এতিয়া য'ত আছে সুতিটো, বাৰিষা এইবাৰ বহুত খহিলে আৰু হয় স্কুলো ভাঙিলে আৰু মানুহৰ ঘৰ বাৰী উটি গতি কৰিছে। খেতিবিলাক ভালেই হৈছে দেই। খেতি ওচৰতে জলাশয় এটা দেখিছোঁ আৰু সেই জলাশয়টোলৈ যাম আমি। যিহেতু খোজকাঢ়ি যাবলৈ আমি গৈ থাকিব লাগিব, একে ধৰণৰ ঠাই পাই থাকিম। ইয়াৰ যিসকল ফৰেষ্টৰ মানুহ আছে তেওঁলোকক লগ কৰিবলৈ যিহেতু এঘণ্টামান যাব লাগিব বুলি কৈছে। পানী নাই নি বাৰু? আছে আছে আছে। জলাশয়টোলৈকে যাওঁ।
এইবিলাকতে চাগে মাছ ধৰে। মাছ এইবিলাকতে ধৰে। এতিয়া যিহেতু শুকাই আছে, এনেকুৱা জেগাবোৰত মাছ পাব। যদি সিঁচা হয় নহয় ধুনীয়া মাছ পাব। দ আছে দেই আগলৈ, কিন্তু সেই জাবৰ চাবৰ আছে কাৰণে গম পোৱা নাই। আগলৈ দ আছে। এইবিলাক কলমৌ শাক হয় নহয়? কলমৌ শাক হয়। অঁ, কলমৌ শাক। চাওক জলাশয়টো এনেকৈ আছে ইয়াৰ পৰা ইয়ালৈকে। আৰু বিভিন্ন ঠাইৰ মানুহবিলাক আহি এনেকুৱা যিবিলাক জলাশয়, সেই জলাশয়ত মাছ ধৰেহি। এই গছ কেইজোপাত চৰাই কেইটামান খেলি আছে। দ আছে ন অলপ? দ আছে। নাযাবগৈ, দ আছে। এইটোত কিবা এটা মাত শুনা পাইছোঁ ইয়াতে। গাড়ী নে বাইক নে কিবা মেচিনৰ মাত ধৰিব পৰা নাই। ব'লকচোন অকণমান আগৰ পৰা আহোঁ। এতিয়া কেইটা বাজিছে সময়টো চাওকচোন। 1:02। আজি অক্টোবৰ মাহৰ 14 তাৰিখ 2021 চন। আৰু এতিয়া 1 বাজিছে। আমি আহি পাইছোঁহি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। যদি পাৰ হওঁ তেতিয়া আমি ব্ৰহ্মপুত্ৰ নদী পামগৈ। অঁ, আৱাজটো সেইখনৰ নেকি? এই উৰাজাহাজৰ আৱাজ হৈছিলে। আমি ভাবিছোঁ বাইকে আহিলে নেকি। বাইক চাইক আছে চাগে এইফালে। বাইক আছে। লাইকা, দধিয়া সেই গাঁওবিলাকত আছে। সেইটো এখন গাঁও কি সোণালী গাঁও সেইটোখন। অঁ, সেইফালে আজি নাযাওঁ আমি, বেলেগ এদিনা আমি যাম সেইফালে। লাইকা দধিয়া গাঁৱলৈ যাবলৈ চেষ্টা কৰিম। খৰালি যেতিয়া ঠাণ্ডা দিন আহিব তেতিয়া আহিলে আমি বিভিন্ন চৰাইও লগ পাম। ঠিক আছে, আমি ঘূৰি দিওঁ ব'লক আজি। আৰু আমি আগলৈ নাযাওঁ। ঠিক আছে, ভাল লাগিলে এবাৰ গছ গছনিবিলাক দেখাই দিছোঁ। এতিয়া আমি আকৌ অহা বাটে যাম। আকাশখন বৰ ধুনীয়া লাগিছে। এইফালেদি আহিছিলোঁ আমি। আৰু প্ৰায় আধা ঘণ্টামান খোজকাঢ়িলোঁ। আধা ঘণ্টামান খোজ কঢ়াৰ পিছত আমি আকৌ এৰাসুতি গাঁও পাম। আৰু এৰাসুতি গাঁৱত যিজন ইয়াৰে নাও চলাই আছিলে মানুহজন, তেওঁ আচলতে এজন ঘাটৈ নহয় ন? ঘাটৈ নহয়, তেওঁ মাছমৰীয়া আহে। তেওঁ আমাক সহায় কৰি পাৰ কৰাই দিছিলে। এতিয়া যদি তেওঁ আছে এইফালে ঘাটত, আমি এই ঘাটটো পাৰ হ'ব পাৰিম, এৰাসুতি ঘাটটো। নতুবা আমি ইয়াতে থাকি যাব লাগিব আৰু। সিফালে আমাৰ বাইক আছে, সিফালে আমাৰ নাও ৰৈ আছে। কিন্তু এইফালে যিটো ঘাট, সেই ঘাটটো পাৰ কৰিবৰ কাৰণে নাও নাই যিহেতু। আৰু সেই মানুহজনে যদি পাৰ কৰি নিদিয়ে, আমি ইয়াতে থাকি যাব লাগিব। ইয়াতে ম'হ এটা দেখিছিলোঁ। ম'হটো দেখি ৰৈ দিছিলোঁ আমি। কোনফালে গ'ল বাৰু? মানে ম'হ দেখিলে অকণমান আঁতৰি দিয়া ভাল। ম'হবিলাকে মানুহ খেদি যায় কেতিয়াবা। আছে নি? সেইটো দেখিছেনে? বেছি মহহাল নহয়, দেখিছে নাই? বনৰীয়া ম'হ যে, সেইটো ম'হ। অকণমান সাৱধানে যোৱাটো ভাল হ'ব আমি। আমি যাওঁতে এফালে নাছিলে ম'হটো ইয়াত। এটা আছে যদি ইয়াত জাকটো ওচৰে পাজৰে আছে ক'ৰবাত। আমি তই গুচি যোৱাতে ভাল হ'ব। এইফালে চাওক, ম'হৰ এটা জাক আছে ইয়াত। এইফালে আছে, সেইটো ৰাস্তা। সেইখিনি ম'হ, এইখিনি বনৰীয়া ম'হ। আৰু এইখিনি খেদিব লাগিলে আমাৰ বাচ্ছাৰ উপায় নাই। এটাই ঘূৰি চাইছিলে অৱশ্যে এইফালে, কিন্তু আমি আঁতৰি যোৱাটো ভাল হ'ব ইয়াৰ পৰা। পাৰ হ'লোঁ দেই। বনৰীয়া ঘৰচীয়াবিলাক মঙহাল হয়। আৰু এইবিলাক বনৰীয়া যে বেছি মঙহ নাথাকে, গৰুটো নিচিনা দেখিবলৈ।
ডিঙিটো দীঘলীয়া। বনৰীয়া ম'হ এজাক পাৰ হৈ আহিলোঁ দেই। ভাল খেদি নাহিলে, খেদি অহা হ'লে আজি দুইজনৰ অৱস্থা বেয়া হ'ল হ'লে। আগতে এনেকুৱা ঘটনা শুনিছোঁ কিবা কিবি, ম'হৰ লগত হোৱা ঘটনা ইয়াতে। ভাগ্য ভাল আছিলে আজি, ম'হৰ জাকটোৱে আমাক নেদেখিলে। এটাই ঘূৰি চাইছিলে দেই, হ'লেও সি বৰ গুৰুত্ব নিদিলে আমাক। এতিয়া আপোনালোকে ডিব্ৰু চৈখোৱাৰ ভিতৰতে পৰে ন? ডিব্ৰু চৈখোৱাৰ ভিতৰতে আমি আছোঁ এতিয়া। আমাৰ থাকিবলৈ জগা নাই যে। মানে আগতে সেইটো ফালে আছিলে, এতিয়া পানীয়ে সেইটো ফালে সেইটো বালিটো দেখিছে নাই মাজত, সেইবিলাকতে আছিলে ঘৰ। নদীখন ৰিজাৰ্ভ আছিলে, পানীয়ে চব মৰুভূমি বনাই দিলে। পানী আহিলে যেতিয়া, বালি আহি গ'ল তেতিয়া আৰু গছ গছনি। পানী ইয়াতো উঠে নেকি? ইয়াতো পানী উঠে? কিমান ডাঙৰ পানী, কেনেকৈ থাকে চাং টাং বনাই পিনে এইটো এই য'তিটোলৈকে হৈছিলে এই বছৰ। এতিয়া বজাৰ যে কমিটো তাত যাব লাগে, ঘাটত এইটো গুইজান ঘাটলৈ যাব লাগে। গুইজান ঘাটত থাকিব লাগিব। এতিয়া আপোনালোকে খেতি কৰেনে? খেতি কৰোঁ, মাছ মাৰোঁ, এনেকুৱাই চলি আছোঁ। এতিয়া মেইন চাই লওক কিমান টকা, এক পেকেট গুটি আনিলে বহুত টকাৰ দাম। এইটো গুটিটো আকৌ খতম হৈ যায়। হয়। এইখিনি আপুনি কৰিছে নেকি খেতি? নাই, এইটো মোৰ ভাইটিয়ে কৰিছে। এই 2 বিলি লগালে, 2 বিলি পানীয়ে লৈ গ'ল। পিছত এতিয়া এতিয়া মোক কৈছে চা ভাই, এতিয়া লাষ্ট লগাইছোঁ আৰু এতিয়া নহ'লে আৰু গংগা মা দিয়ে দিম। হাঁহ পোহে নেকি আপোনালোকে? হাঁহ আছে। হাঁহ গাহৰি কোনে পোহে? গাহৰি এইটো বুধু নাম এটা, হাজৰিকা বুধু হাজৰিকা। হাজৰিকা মানুহ আছে নেকি ইয়াত? কি মানুহ আছে ইয়াত? ইয়াততো এতিয়া বিহাৰী, বেংগলী, আদিবাসী। হাজৰিকাজন কি মানুহ? হাজৰিকা অসমীয়া মানুহ। ঘৰে থাকে অসমীয়া মানুহ। ঘৰে ইয়াত ন? এইটো বুঢ়াটো আছে এতিয়ালৈ ক'ৰবাত। ইয়াত গা ধুইছিল নেকি বুঢ়াটোনি? ইয়াত গা ধুওঁতে দেখিছে সেইটোৱে নেকি? গম নাপালো। লাগিছিলে মই ভালকে নাচালো আকৌ। বুলি মাতো। এইটো ঘৰ নেকি? এইটোৱে ঘৰ। তাকে পিনে লাগে যিকোনো আমি টাউনত হাজিৰা কাম কৰোঁ। ইয়াত পানী হ'লে বুজিছে বহুত দিগদাৰ। গম পাইছোঁ নহয় কিমান দিগদাৰ হয়, এনেই আহিয়ে গম পাইছোঁ। নেথাকে ডিব্ৰু চৈখোৱা ৰিজাৰ্ভটো নেথাকে, সেইফালেতো আহিয়ে গ'ল। আহি গ'ল। আপোনালোকে আধা ঘণ্টা কৈছে, আৰু আধা ঘণ্টা গ'লে পমুৱাগাঁও পালেহেঁতেন। সেইফালেও খহাই আহি আছে। সেইফালে আৰু বেছি খহাইছে কৰিছে। কেইটকা লয় বুটত পাৰ হওঁতে? 40 টকা লয় এতিয়া। যাওঁতে 40 টকা, আহোঁতে 40? নাই, আপ ডাউন 40। আপ ডাউন 40 থাকক। যাবলৈ ওলাইছোঁ আমি। এইবিলাক জাতিলাও, বেঙেনা গছ, কোমোৰা আছে। খেতি খৰালি কালতে ইয়াতে খেতি কৰিব পাৰে কৈছে। বাৰিষা হ'লে বুকুলৈকে পানী হয় বুলি কৈছে ইয়াতে, আৰু বহুত সোঁত হয় বোলে। গোটেই ব্ৰহ্মপুত্ৰ পানীবিলাক ইয়ালৈ আহে। আৰু আমি জাতিলাও ধুনীয়াকৈ লাগিছে। খৰালি কৰা খেতিসমূহ ধুনীয়াকৈ হয় ইয়াতে, আৰু বাৰিষা প্ৰচণ্ড পানী হয় বোলে, খুব সোঁত হৈ গৈছে। মানুহ গৰু থাকিবৰ কাৰণে একেবাৰে জেগা নাইকিয়া হৈ যায়। আৰু জনাইছে যে মানুহবিলাক ইয়াতে খুব দুখত আছে আৰু পাৰলৈ যাব বিচাৰে, কিন্তু যিহেতু এবিঘা মাটিৰ দাম 20 লাখ টকা বা বহুত দাম, গতিকে মানুহবিলাক যাব নোৱাৰে। ইয়াৰ পৰা যাবলৈ ইচ্ছা কৰিও যাব নোৱাৰে, গতিকে ইয়াতে তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু জনাইছে যে সিটো ফালৰ পৰাও ব্ৰহ্মপুত্ৰখনে গৰা খহাই আহি আছে, আৰু এইফালৰ পৰা ডাঙৰি নৈ, সেইফালৰ পৰা ব্ৰহ্মপুত্ৰ আহি আছে ৰাষ্ট্ৰীয় উদ্যানলৈ। আৰু মানুহজনে জনাইছে যে ইয়াৰ পৰা ডিব্ৰু চৈখোৱাই কয়, ডিব্ৰু চৈখোৱাই পৰে ইয়াৰ পৰা। এইখন আছিলে স্কুলখন, আৰু এয়া নদী। নাজানো আৰু কিমান দিন এই স্কুলখন ইয়াত থাকিব। আজি আমি আহিছোঁ কাৰণে 14 তাৰিখ 2021 চন অক্টোবৰ মাহ। আমি আহিছোঁ কাৰণে ইয়াত দেখি গৈছোঁ, নাজানো আৰু কিমান দিন ইয়াত থাকে।